যুগত এই যে ড্ৰাগছ বেচে মানুহবিলাক এতিয়া যাম আকৌ অলপ ফুৰিম আমাৰ 5-10 মিনিট ফুৰিম 100 টকা তেল দিয়ে একদম লাইফ সেট গাইস সেট নহয় লাইফ সেট গাইস নাও গাইস এতিয়া যি ভূমিকম্প হৈ আছে ভয় লাগি হৈছে আৰু যি খবৰ শুনি আছো গাইস ভূমিকম্প বুলি হ'ব আজি হ'ব পাৰে দুদিন পিছত হ'ব পাৰে বা কি আছে 4-5 বছৰ পিছত হ'ব পাৰে কিন্তু ধামাকা যে অসমত ভূমিকম্প হ'ব মানে হিমালয় পৰ্বত যে ফাটি ওলাব এইটো খাটাং গাইস মানে মোৰ লগৰ কেইটাৰ মুখৰ ফ্লেক্স নকমে গাইস কিয় কমিব বলা মুখ দিছে কিয় কথা দিতে দিকে আৰু ইহত যদি মোৰ লগত নাথাকিলে হয় মই কেতিয়াবা কি হলে যে মোৰ ঠিক নাই কাৰণ মই এনেকুৱা এটা জোনত পৰি আছিলো সব ওপৰৰ মাল গাইস সব ওপৰৰ মাল সবে গেলা ওপৰৰ মাল আমি গেলা মাল এনেকুৱা অৱস্থাত আছো গাইস ঠাণ্ডা দিনততো মজা লাগিব গাইস কি যে ফেষ্টিভেল হ'ব গাইস মই ভাবিছো সবৰে যাম মিছ নিদিও মানে আজিকালিৰ যুগত সবে বিজি থাকে ন সো মই মানে দাদা বা বন্ধুসকল যিৰ লগত থাকো সবে মানে কিবা কাম কৰি মানে সবে বিজি থাকে আজিকালি মানে বেছিভাগ মোৰ লগৰ ডক্টৰ হয় মই ডক্টৰ পঢ়া নাই সেইটো মোৰ ভাগ্যত নাই তো বেছিভাগ ডক্টৰে হয় তো সিহঁতৰ টাইম চাইম ইমান মানে মিলাব নোৱাৰে মইতো ফ্ৰী থাকো তো কিমান দিন ফ্ৰী থাকো নাজানো ভাবিছো মই কিবা এটা ষ্টাৰ্ট কৰি দিম আমাৰ ওচৰতে গাঁৱতে কিবা এটা ষ্টাৰ্ট কৰি দিম তো চাও কি হয় ভাবিছো তো ষ্টাৰ্ট কৰিবলৈ মই অলপ বিজি হৈ যাওঁ কাৰণ মোৰো সপোন আছে বহুত ডাঙৰ সপোন আছে গাইস সপোন চাব লাগে সপোন পূৰণ কৰিব লাগে পূৰণ কৰিব নোৱাৰিলে সপোনৰ পিছফালে মানে যাব লাগে যিমানখিনি পাৰা সপোনৰ হেৰিলৈ যাব লাগে এনজয় কৰিব লাগে গাইস এনজয় এনজয় যদি কৰিব আছে মোৰ লগত যোগদান কৰক This is our পথাৰ তো গাইস কিমান ধুনীয়া জায়গা দেখিছেনে আপোনালোকে তো গাইস আমি ইয়াত কিয় আহি গৈছো গাইস ইয়াতে অলপ পেচাব কৰিম গাইস অলপ টাইম ৰখিছো পেচাব কৰিলো কাৰণ 100 টকা তেল বহুত দূৰ আহিছো গাইস আজিকালি যুগত এই যে ড্ৰাগছ বেচে মানুহবিলাকে ই তাপা কেতিয়াও ড্ৰাগছ নাখায় কিয় নাখায় কাৰণ হি বেচে নাই জানে কিয় বেচে জানা হি বিচাৰে যে মোৰ লাইফটোত উন্নতি হওক কিবা এটা ভাল হওক সেইকাৰণে হি নাখায় হি মানুহক ধ্বংস কৰি পেলাই হি নিজে উঠি আহে সেইকাৰণে লাইফত যদি তুমি কেতিয়াবা চলিবই লাগিব বিজনেছ কৰা কিবা কৰা মানুহ বহুত ধৰণৰ আছে বহুত কোৱালিটিৰ আছে এইটো কথা সঁচাই এইটো চাই পেলাই মানুহ বহুত ধৰণৰ আছে আজিকালিৰ যুগত বহুত হেৰিকে চলিব লাগে মানে আপোনাৰ ফাৰ্ষ্টত কিবা এটা কৰিবলৈ 100% দিব লাগিব তেতিয়াহ'লে আপোনাৰ যে ভগৱান বা আল্লাহ দিব বুজিছেনে নহ'লে আপুনি যদি ট্ৰাই নকৰে যে মই এইটো কি ট্ৰাই কৰিম আপুনি যদি আগতে হাৰ মানি যায় তেতিয়াহ'লে কেনেকে হ'ব ট্ৰাই কৰক কিবা এটা ট্ৰাই কৰক তেতিয়া ওপৰৱালাই ক'ব জানা ল'ৰাটোক দিবই লাগিব কাৰণ ইমান কষ্ট কৰিছে বুজিছেনে ময়ো সেইটোৱেই কৰি আছো যে ট্ৰাই কৰি আছো যে চব বস্তু ট্ৰাই কৰিব লাগে ফেইল হ'ব লাগে পিছত গৈ হয় বহুত মই এইবিলাক উদাহৰণ বহুত দেখিছো কাৰণ বহুত কিবা কিবি কৰাৰ পিছতো আপোনাৰ ফেইল হৈ যায় ফেইল হোৱাৰ পিছতো আপোনালোকে সেইটো কাম আকৌ কৰে পিছত তেতিয়া সাকসেস হৈ যায় বুজিছেনে তো হেনেকৈ জীৱনটো হেনেকুৱা তো অলপ সাৱধানে চলিব লাগে আৰু নিজৰ কাম নিজে কৰিব লাগে আৰু বেলেগৰ আহাত একো এৰিব নালাগে যে বেলেগে মোক কৰি দিব কাৰণ আজিকালি যিটো যুগ সেইটো যুগত বেলেগে কেতিয়াও আপোনাৰ কাম কৰি নিদিব আপোনাৰ কাম আপুনি নিজে কৰিব লাগিব আপুনি যি কৰে কিন্তু আপোনাৰ কাম আপুনি নিজেই কৰিব লাগিব কাৰণ কোনেও আপোনাৰ তাত নাহিব সেইটোৱেই যুগ আজিকালি যুগৰ লগত চলিব লাগে তো গাইস 100 টকা তেল ভৰাইছো তাৰ কাৰণে আপোনালোকে লাইক কমেন্ট আৰু মোৰ ভিডিঅটো শ্বেয়াৰ কৰি দিব বুজিছেনে শ্বেয়াৰ কৰি দিব কাৰণ এতিয়া বৰ্তমান অৱস্থা বেয়া কিন্তু অহা টাইমত কি চাগে ভাল হ'ব পাৰে গাইস তেতিয়া 100 টকা নহয় মানে টেংকি ফুল কৰি দিম গাইস তো লাইক কমেন্ট শ্বেয়াৰ কৰি দিব বুজিছেনে গাইস